নতুন মোবাইল হ'ল নহয়, এতিয়া BGMI খেলিব লাগিব। গধূলি আহি যাবি অনলাইন। গধূলি 6টা বজাত অনলাইন হৈ যাম। তহঁতৰ আকৌ বুঢ়াটোৱে বৰ চিঞৰ বাখৰ কৰি থাকে নহয় গেম খেলাৰ কাৰণে। একো নকয় আজিকালি, একদম বিনা টেনশ্যনত খেলিব পাৰিম। তেনেহ'লে মজা হ'ব, গম পাৱ নাই? হয়তো পুতুই। হয় তাকো লগ ধৰিব লাগিব খেলিবলৈ দেই। হয় পাই, সি ভালেই খেলে। তাক নহ'লে অলপ জ্বলাও। পাৰি। তই মোবাইল কিনিলি নি? নতুন মোবাইল কিনিলি নি? একদম পুৰা হাই-ফাই মোবাইল এটা কিনি আনিছোঁ। 35,000 লৈছে মোবাইলটোত, গম পাৱ নাই তই? 35,000 লৈছে মোবাইলটোত। আমি চিধা একদম দামী মোবাইলে লওঁ। নেক্সট মাহত মই কিনি আছোঁ, 50,000 ল'ব পুৰা একদম। তহঁতি এটা কাম কৰা, আইফোন কিন। সেইটো কিনিম পইচা নিদিলে। তহঁতৰে দিন আৰু দে। গধূলি 6টা বজাত অনলাইন হবি, BGMI খেলিম। হ'ব দে। সেয়া হয়নে? আমাৰ ই কিন্তু বহুত বেয়া হৈছে দেই, মই তোমাক কৈ আছোঁ কিন্তু বহুত দিনৰ পৰা। কিনো অকল আপুনি পাই ল'ৰাটোকে বেয়া হৈছে কৈ থাকে। তুমি চাবা আকৌ এদিন সি কেনেকুৱা ঘটনা কৰিব। হ'ব দিয়ক, আমাৰ এটাইহে ল'ৰা, তাকে নিদিলোঁ, কাক দিবনো? সেইটো কথা নহয় হেৰু। থাক বাদ দিয়ক আপোনাৰ কথা। এই চাম নুবুজে মোৰ কথা কোনোদিনাই নুবুজে। হ'ব মনে চাহ খাওক, ঠাণ্ডাই হ'ব এতিয়া। পাপা মোক মোবাইল এটা লাগে। কি কলি? তোক কি লাগে? কি লাগে? বোলো মোবাইল লাগে, মোবাইল। একদম চুপ থাক। কিহৰ মোবাইল লাগে তোক? আগৰ মোবাইলটো আনি দিয়া হৈছে কেইদিন, তাক আকৌ নতুন মোবাইল এটা লাগে। নিদিওঁ মই মোবাইল চোবাইল। বাকীবোৰ ইমান দামী মোবাইল লৈছোঁ, মোক সস্তীয়া মোবাইল এটা দি থৈছে। মই যদি মোবাইল এটা কৈছোঁ মই মোবাইল নিদিয়া কি বকিছ এইবোৰ? নাজানো, মোক মোবাইল লাগে। একদম চুপ, একো মোবাইল নাপাওঁ তই। মোক মোবাইল লাগে। আপুনি যে আহি মোবাইল এটা খুজিছে, মোবাইলটো দিব নোৱাৰে নি আপুনি? এইবোৰ চবাবৰ কাৰণে ল'ৰা বেয়া হৈছে। হ'ব দিয়ক বয়, একেবাৰে বেয়া হৈছে ক'বলৈ আহিছে, মোবাইল এটাহে খুজিছে সি। এতিয়া মোবাইল আৰু দুদিনৰ পাছত বাইক খুজিব। এইবোৰ ল'ৰা ল'ৰা নহয়, সি কি ছোৱালী নেকি? নাই এইবোৰ ইমান ভাল নহয়, দিব নোৱাৰি মোবাইল চোবাইল ইমানকে। মই কৈছোঁ নাই তাক দিবলৈ, সি লগৰবোৰে কিনিছে, তাৰ দুখ নালাগে নেকি কিবা? প্ৰতিটো কথাতে নালাগে। যাওক মুঠতে ল'ৰাক দামী মোবাইল এটা কিনি থৈ আহক, যাওক। হে ভগৱান, কি খাই যে জন্ম হৈছিলে এইকেইটা। মোক মোবাইল লাগে। মোৰ খোৱাটো মায়ে কি যে খাই জন্ম দিছিল তোক। আপুনি তেনেকে কথা নক'ব আকৌ, মই কৈ দিছোঁ আকৌ দেই। কি যে বিপাঙত পৰিলো মই। যা ৰতিলে ফোন এটা কৰ, তাক গাড়ীখন লৈ আহিবলৈ ক যা। মই এতিয়াই কৰি দিছোঁগৈ নহয় ফোন, এতিয়াই আহিবই আৰু তেওঁ। যা ফোন কৰি দে, সোনকালে আহিবলৈ ক যা তাক। বেছি দামী মোবাইল কিনি নিদিব আকৌ দেই, মই এতিয়া কৈ দিলোঁ। তোমালোকৰ মহিমা বুজিবলৈ যে একেবাৰে অপাৰ। ভাতকেইটা খাই টোপনি অকণমানকে ধৰিছে। বতৰে কি ৰূপ ধাৰণ কৰিছে ঠিক নাই দেই। পুতুৱে ফোন কৰিছে। হেল্ল' পুতু, কোৱা। হয় নি? মই গৈ আছোঁ ৰ'বা। অ'কে, চিন্তা নকৰিবা, মই লগালগ গৈ আছোঁ। এইবাৰ আকৌ তাৰ মোবাইলৰ চখ লাগিলেগে। ভাবি আছোঁ ময়ো বাইক এখন লৈ লওঁ নেকি। নতুন বছৰ আৰম্ভণিতে এখন লৈয়ে ল'ব লাগিব এইবাৰ, বাপেকে। কিহে ডেকা ল'ৰা, কোনফালে ওলালা? অকণমান দোকানৰ পৰা আহোঁগে। ডেকা ল'ৰা কি আনিবা? নতুন মোবাইল এটা লওঁ বুলি ভাবিছোঁ, তাকে বোলো যাওঁ। সিদিনা মোবাইল এটা আনিছিলাহে নতুন, আকৌ লাগেই নে? নাই নুশুনে, এইটো গৰুটো, এইটো গাহৰি, এইটো গলগদ্ধটো, এইটো নুশুনে, একো কথাই নুশুনে, তাক মোবাইল লাগেই। ডেকা ল'ৰা লোৱা বুজিছা নাই, এতিয়া ফূৰ্তি নকৰিলে কেতিয়া কৰিবা হয়? সেইকাৰণেতো মই কিনিবলৈ লৈছোঁ। আমালৈ কিবা লৈ আহিব লাগিব আকৌ দেই। ভাল মিঠাই আনিব লাগিব আকৌ দেই ডেকা ল'ৰা, এইবোৰ সৰু মিঠাই নাখাওঁ আকৌ আমি। আপোনালোকে একেবাৰে চিন্তা নকৰিব, মই চব লৈ আহিম। হ'ব আনিবি দে। গাড়ী পালেহি, এইটো হৰ্ণ বজাইছে, যাওঁ বল। দাদা আহক। কওক দাদা, কেনেকুৱা ধৰণৰ মোবাইল দেখাম? বৰ বেছি দামী নালাগে, এই দেখুৱা আৰু ভাল চাই। এইবোৰ কি আকৌ, নহ'ব মোক দামী মোবাইল লাগিব। পুতু ৰ'বা। কম দামীটোৱে একে কাম কৰে, বেছি দামীটোৱে একে কাম কৰে। নাই ছাৰ, সেইটো হ'লে ভুল হৈছে দেই। তুমি হ'ব, ভুল হৈছে বেয়া হৈছে ক'ব নালাগে, মই জানো কেনেকুৱা ধৰণৰ মোবাইল কিনিব লাগে, গম পোৱা নাই? নহ'লে বেলেগ দোকান ধেৰ আছে, আমি তাত চাই ল'মগে। নাই দাদা, মই এনেই ধেমালিহে কৰিছিলোঁ, আহক কেলেনো বেয়া পায় হয়। দোকানী দাদা, মোক 30,000 মান টকীয়া মোবাইল এটা দেখাব। তই বলিয়া হ'ল নি? 30,000 টকীয়া মোবাইল লৈ কি কৰিবি তই? গোটেইকেইটাৰ ওচৰতে দামী মোবাইল আছে, মোৰ ওচৰতহে নাই, সেইটো কাৰণে মোকো লাগিব। পুতু ভাইটি, অকণমান কম দামী এটা ল'লেই হয় দেখোন। নাই মোক লাগিবই, মই সেইবোৰ নাজানো, মোক লাগিবই। দোকানী 30,000 টকীয়া মোবাইল আছে নে নাই? দাদা 30,000টো নাপাব, 35,000 পৰা আৰম্ভণি আছেহে। হ'ব, নালাগে তেন্তে আমি বেলেগ দোকানত চাই ল'ম। দাদা তেনেকে নক'ব আকৌ, কিবা এটা কমাই মেলি ল'মতো। নাই সেইবোৰ কমাই মেলি নহ'ব, মুঠতে 30,000 তলত লাগে। দাদা বৰ বিপাঙত পেলাইছে দেই। ৰ'ব, মই মোবাইল এটা দেখাইছোঁ, সেইটো যদি আপোনালোকৰ পচন্দ হয় তেনেহ'লে 30,000 টকাৰ ভিতৰত মই দি দিব পাৰিম। BGMI খেলিব পৰা হ'ব লাগিব আকৌ দেই, নহ'লে মই কিন্তু মোবাইল ঘূৰাই থৈ যামহি। কথা গুৰি ক'ৰবাত। ভাইটি তুমি একেবাৰে টেনশ্যন নল'বা, মই তেনেকুৱা মোবাইল এটাই তোমাক দেখাই আছোঁ ৰ'বা।
এইটো লোৱা ভাইটি, একদম তুমি BGMI বিন্দাছ খেলিব পাৰিবা। 8GB RAM, একদম পুৰা কোনো লেগ চেগ নেমাৰে, গম পাইছাই নহয়। আৰু এইটো দাম হ'ব 29,500 টকা। দাদা হ'বনে ইমান দামত? 29,000 লৈছে, আকৌ সেই 500টো কেলে লগত? 500টো কেলে? দাদা চক নোৱাৰি আৰু কমাব, মই বহুত কমাই দিছোঁ। হ'ব মোক এইটো মোবাইলকে লাগিব। পাপা লোৱা জলদি লোৱা। হ'ব দোকানী এইটো পেক কৰি দিয়া। তেনেহ'লে বন্ধুসকল, আজি ভিডিঅ'টোত ইমানটোৱে আছিল। যদিহে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ টাটা গুড বাই।